মণিপুৰখন জ্বলিছে, দাও দাওকৈ জ্বলিছে আৰু যোৱা আঢ়ৈ মাহ ধৰি জ্বলি আছে। আৰু এনেকৈ জ্বলিছে যে তাৰ সাধাৰণ মানুহখিনি যিটো এতিয়া যেনেদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, তাত যেনেদৰে মানুহৰ হত্যা হৈছে, ঘৰ জ্বলিছে, কেংৰেপ হৈছে, এইবিলাক কথা দেখিলে শুনিলে মানুহ হিচাপে লজ্জিত হ'বলগীয়া হয়। আজিৰ যুগতো মানুহে মানুহক এনেকৈ মাৰিব পাৰেনে? কাৰোবাৰ চকু দুটা উলিয়াই অনা হৈছে, কাৰোবাৰ ডিঙি কাটি দিয়া হৈছে, হাত ভৰি কাটি দিয়া হৈছে, উলংঘ কৰা হৈছে আৰু গেং ৰেপ কৰা হৈছে, ঘৰ জ্বলাই দিয়া হৈছে, শ শ লোকৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ লোক গৃহহাৰা হৈছে। এয়া হৈছে মণিপুৰ বৰ্তমানৰ অৱস্থা। গোষ্ঠীগত সংঘৰ্ষৰ পৰিণতি এয়া। কিন্তু যিহৰে পৰিণতি নহওক কিয় মানৱতাৰ ইমান স্খলন হ'ব নালাগিছিল, মানুহ ইমান পশুৰ ৰূপ ল'ব নালাগিছিল, ইমান অত্যাচাৰ, ইমান পাশবিকতা। তিনিজনী মহিলা যাক নাৰীক আমি দেৱীৰ লগত তুলনা কৰোঁ, মাৰ লগত তুলনা কৰোঁ, সেই তিনিজনী নাৰীক হাজাৰ হাজাৰ পুৰুষে উলংঘ কৰি ৰাস্তাৰে ৰেড কৰি লৈ যায়। তেওঁলোকে প্ৰাইভেট পাৰ্টছত হাত দিবলৈ চেষ্টা কৰে আৰু তাৰে দুগৰাকী মহিলাক খেতি পথাৰলৈ নি গেং ৰেপ কৰি তাতে মৰিবৰ বাবে পেলাই থৈ যায়। এগৰাকী 21 বছৰীয়া যুৱতী যাক গেং ৰেপ কৰা হয়, তেওঁক বচাবৰ কাৰণে ভায়েক আহোঁতে বায়েকৰ সন্মুখতে মূৰে বহুতে হত্যা কৰি পেলালে। 42 বছৰীয়া মহিলাগৰাকীকো গেং ৰেপ কৰিলে, মাত্ৰ 52 বছৰীয়া মহিলাগৰাকী কিবা কাৰণত গেং ৰেপৰ পৰা হাত সাৰিব। মণিপুৰত এই সংঘৰ্ষ হোৱাৰ মূল কাৰণ কি? মূল 5টা কাৰণ আছে যাৰ বাবে আজি মণিপুৰত এই সংঘৰ্ষ ইমান ভয়ানক ৰূপ ধাৰণ কৰিলে। প্ৰথম কাৰণ হৈছে সংৰক্ষণ ব্যৱস্থা, দ্বিতীয় ৰাজনৈতিক প্ৰতিনিধিত্ব, তৃতীয় আফিঙৰ খেতি, চতুৰ্থ ধৰ্ম আৰু 5 নম্বৰত আছে মাটিক লৈ কাজিয়া। সংৰক্ষণৰ কথা ক'বলৈ যাওঁতে প্ৰথমতে ক'ব লাগিব যে মণিপুৰত জনসংখ্যা হৈছে 28,50,000। ইয়াৰে 55-ৰ পৰা 60% মেইটেসকলৰ আৰু বাকী 34-35% নগা বা কুকিসকলৰ। মূলতঃ 3টা সম্প্ৰদায় আছে মণিপুৰত: মেইটেসকল, কুকিসকল আৰু নগাসকল। মেইটেসকলে দাবী কৰে যে তেওঁলোকে প্ৰকৃত বাসিন্দা মণিপুৰৰ আৰু কুকি বা নগাসকল ম্যানমাৰ বা বেলেগ দেশৰ পৰা আহি মণিপুৰত থিতাপি লৈছে। গতিকে তেওঁলোকে ইয়াত এছ টি মৰ্যাদা পোৱাৰ অধিকাৰ নাই। কিন্তু যিহেতু নগা বা কুকিসকল সংখ্যালঘু, সেইকাৰণে তেওঁলোকে এছ টি মৰ্যাদা পাইছে আৰু মেইটেসকলে আজি পৰ্যন্ত এছ টি মৰ্যাদা পাবৰ কাৰণে যুঁজি থাকিবলগীয়া হৈছে। মেইটেসকলৰ যিহেতু জনসংখ্যা বহুত বেছি, তেওঁলোকক থাকিবৰ কাৰণে বহুত জেগা লাগে। কিন্তু কথাটো কি জানেনে যে মণিপুৰৰ যিমান ঠাইত মানুহ বসবাস কৰিব পাৰে তাৰে মাত্ৰ 10% ঠাইতহে মেইটেসকলে বসবাস কৰাৰ অধিকাৰ আছে। বাকী সংখ্যালঘুসকল তাৰমানে নগা বা কুকিসকলে মণিপুৰৰ 90% মাটিত তেওঁলোকে বসবাস কৰি আছে। সেইসকলে সমতলতো মাটি কিনিব পাৰে আৰু তেওঁলোকে পাহাৰতো মাটি কিনি তেওঁলোকে বসবাস কৰিব পাৰে, যিটো অধিকাৰ মেইটেসকলৰ নাই, যদিও মেইটেসকল তাত সংখ্যাগৰিষ্ঠ। এইটো লৈ তেওঁলোকে বা বিভিন্ন আৰু সুবিধা পোৱা নাই কাৰণে তেওঁলোকে এছ টি মৰ্যাদা বিচাৰি তেতিয়া আদালতৰ কাষ চাপে আৰু আদালতে তেওঁলোকক দিবলৈ সন্মত হয়। তেতিয়া আৰম্ভ হয় এই গোষ্ঠীগত সংঘৰ্ষ। নগা বা কুকিসকলে ভাবিবলৈ ল'লে যে যদি তেওঁলোকে পাই থকা সুবিধাসমূহ মেইটেসকলেও পাবলৈ হয়, যিহেতু তেওঁলোক ইতিমধ্যে সংখ্যাগৰিষ্ঠই, গতিকে এই সুবিধাসমূহ ভাগ বতৰা হৈ যাব। গতিকে নগা বা কুকিসকলে এইটো নাই বিচৰা যে মেইটেসকলে এছ টি মৰ্যাদা পাওক, আৰু মেইটেসকলে এইটো বিচাৰে যে তেওঁলোকেও সমান সুবিধা পাওক, কাৰণ তেওঁলোকক থাকিবৰ কাৰণে বেছি জেগা লাগে, কাৰণ তেওঁলোকৰ জনসংখ্যা বেছি, তেওঁলোক 10% মাটিত বসবাস কৰিব নোৱাৰে। এইটো হৈছে প্ৰথম কাৰণ। দ্বিতীয় কাৰণটো হৈছে ৰাজনৈতিক প্ৰতিনিধিত্ব। মণিপুৰৰ বিধানসভাৰ 60খন আসনৰ ভিতৰত 40খন আসনেই মেইটেসকলৰ দ্বাৰা প্ৰতিনিধিত্ব হৈ আছে। গতিকে নগা বা কুকিসকলে বিচৰা নাই যে তেওঁলোকে যিহেতু ইতিমধ্যে এইখিনি সুবিধা পাইছেই, তেওঁলোকৰ চৰকাৰী চাকৰি অলপ বেছি, গতিকে তেওঁলোকে আৰু এছ টি মৰ্যাদা পোৱাৰ ইয়াত কোনো অধিকাৰ নাই। তৃতীয় কথাটো হৈছে আফিঙৰ খেতি। মণিপুৰত বহুত আফিঙৰ খেতি কৰা হয়। ইয়াৰে 15,400 একৰ মাটিত যি আফিঙৰ খেতি কৰা হয়, তাৰে
13,122 একৰ মাটিত এই কুকি বা নগাসকলে আফিঙৰ খেতি কৰে। মাত্ৰ 2,310 একৰ মাটিত মেইটেইসকলে আফিঙৰ খেতি কৰি জীৱন নিৰ্বাহ কৰিছে। ধৰ্মৰ কথা ক'বলৈ গ'লে মেইটেইসকলৰ বেছিভাগ মানুহেই হিন্দু ধৰ্মাৱলম্বী, য'ত নেকি কুকি বা নগাসকলৰ বেছিভাগেই খ্ৰীষ্টান ধৰ্মাৱলম্বী বা আন বেলেগ ধৰ্মৰ। গতিকে এই ধৰ্মৰ যিটো বিভেদ সেইটো হয়তো এই গোষ্ঠীগত সংঘৰ্ষত অৰিহণা যোগাব পাৰে। আৰু মাটিৰ কথাটো ক'লোৱেই যে তেওঁলোকে মেইটেইসকলে মাত্ৰ 10%হে তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকৰ পাহাৰত মাটিখিনি অধিকাৰ নাই, যাৰ কাৰণে 90% মাটিত নগা বা কুকিসকলে বসবাস কৰি আছে। এইকেইটা কাৰণৰ বাবে মূলতঃ এই গোষ্ঠীকেইটাৰ মাজত যি সংঘৰ্ষ হৈছে, এই সংঘৰ্ষত আটাইতকৈ বেছি নিৰ্যাতিত হৈছে মহিলাসমূহ, শিশুসমূহ। আৰু এইটো কাৰণতে গোটেই মণিপুৰ আজি জ্বলি আছে। আৰু মণিপুৰ চৰকাৰখনে বহুত দেৰিকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। যদি চৰকাৰখনে উপযুক্ত সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে হ'লে হয়তো মণিপুৰৰ অৱস্থা ইমান বেয়া নহ'লে। চৰকাৰে ইমিডিয়েট ব্যৱস্থা গ্ৰহণ কৰক আৰু দোষীক এনেকুৱাকৈ শাস্তি দিয়ক যেন এনেকুৱা ঘটনা বেলেগে কৰিবলৈ দুনাই সাহ নকৰে। আমি বিচাৰিছোঁ এই গোষ্ঠীগত সংঘৰ্ষ সোনকালে শেষ হওক, আলোচনাৰ মাধ্যমেদি এটা শান্তি বাতাবৰণ মণিপুৰলৈ আকৌ ঘূৰি আহক।